নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ আজি এতিয়া সন্ধিয়া সময় হৈছে আমাৰ ঘৰত আজি পূজা আছে সত্যনাৰায়ণ পূজা আপোনালোকে হয়তো বহুতে জানে সত্যনাৰায়ণ পূজা কি হয় তাৰ ঘৰখনৰ মংগলৰ কাৰণে নতুন বছৰ বুলি পূজা ভাগ কৰিবলৈ লৈছে বহুত বছৰৰ পৰা কৰিম বুলি কৰিব পৰা নাছিলে আচলতে মই ছুটি মিলাব নোৱাৰো আহিব নোৱাৰো হে কাৰণে মোৰ হৈ আগবঢ়াই থোৱা আছিল আজি এয়া কিবাকে আৰু কৰিবলৈ লৈছে দেখোন আপোনালোকক কেনেকে কি কৰে এনে অলপমান মই দেখাবলৈ চেষ্টা কৰিম মায়ে একদম খৰখেদাকৈ কিবা কিবি কৰি আছে এয়া চাওক তুলসী মেটি চাকি দিবৰ কাৰণে গৈছে এতিয়া সন্ধিয়া হৈছে যেহেতু হে কাৰণে অলপমান দেখাবলৈ অসুবিধা হৈছে আন্ধাৰটো হৈ গৈছে এজনী মোৰ ডাঙৰ বা হয় তাই বিহুলৈ আহিছিলে তাইক ৰখাই দিলো তাই যাবলৈ ওলাইছিলে পূজাৰ কাৰণে ৰখাই দিলো এইটা ভাগিন হয় আৰু এয়া ডাঙৰ ভিন্দু আপোনালোকক আজি মই দেখাই দিছো আৰু এয়া দেও আহি পালে দেৱে কামবিলাক আগবঢ়াই গৈছে সেইবিলাক কিবা কিবি কৰি আছে আৰু এফালে মা প্ৰসাদ ধুই আছে আৰু এইবোৰ ৰেডি কৰা হৈছে আৰু ময়ো চাকি এগছি জ্বলাই আহিলো তুলসী ভেটিত একদম এইফালে একদম পূজাৰ মেইন বস্তুটো বনাই আছে এয়া দেৱে একদম মানে গম পাইছে চাগে ন অলপমান ধৰিব পাৰিছেনে বাৰু আৰু এইফালে বহি চাই আছো তাকে কেনেকৈ বনাই আছে এয়া ককাহঁত আহিছে পূজাৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে কাৰণ ওচৰ চুবুৰীয়া এজন দুজন লাগে আৰু ভিন্দয়ে পুৰা ধুনা দি আছে ঘৰত একদম ধূপ ধুনা লগালে ঘৰখনত এনেই কিবা মনটো পবিত্ৰ যেন লাগে নহয়নে আৰু এইফালে আমি সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ কাৰণ পূজা আৰম্ভ কৰিব হৈছে ইফালে দেৱে পূজাৰ কাম ভাগ আগবঢ়াই নিছে ভিডিঅ'টো কৰিবৰ কাৰণে অলপমান প্ৰব্লেম হয় মানে অকমান মাজত মানুহবিলাক বহি আছে ন সেইকাৰণে সাইডেদি অলপমান আপোনালোকক দেখাবৰ কাৰণে মই কৰিছোঁ সেইকাৰণে অলপমান তেনেকুৱা হৈছে ভিডিঅ'টো আৰু সেইফালে মন কৰিছেনে বাৰু ভিডিঅ'টোত বৰ্তাই কি বনাই আছে কেঁচা মিঠৈ বনাই আছে কেঁচা মিঠৈ কাৰ প্ৰিয় বাৰু দেখিছেকে খাওঁ লাগিছে ন আৰু এয়া চাওক যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ মানে বহুতে হয়তো নাজানে সত্যনাৰায়ণ পূজা কি হয় কেনেকৈ পাতে বা তাত কি নিয়ম কৰে মই বিশেষভাৱে মানে সকলোবিলাক দেখাব পৰা নাই যদিও যিমানখিনি পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ পূজা এভাগ কৰাও কিন্তু বৰ সহজ কথা নহয়নে চাওকচোন দেৱে কিমান ধুনীয়াকৈ সকলোবিলাক সজাই পৰাই লৈ মেলি তেওঁ ইমান আচলতে প্ৰত্যেকটো কাম মানে সকলোৰে কাম বেলেগ ন চাওক কিমান ভাল লাগে মানে মনটো শান্তি লাগিছে মানে ইমান দিনৰ পৰা কৰিম বুলি ভাবি কামটো কৰিবই পৰা নাছিলে মানে বেলেগ কাৰণ একো নহয় আমি মানুহ আমি চাৰিটা মানে একেলগ নহওঁ মা দেউতা থাকিলেও ভাইটি মই কেতিয়াবা লগ নহওঁ বা মই হ'লেও নাথাকোঁ সেইকাৰণে মানে কামটো সদায় পিছুৱাই গৈ থাকে এইবাৰ নাই একদম মানে মনটো ইমান শান্তি পাইছে নহয় প্ৰত্যেকবাৰে বহাগৰ বিহুত মোক খুব বেছি 3 দিন বা 4 দিনহে ছুটি দিয়ে তাৰ মাজৰে মই 2 দিন নিজে এবচেণ্ট মাৰোঁ এইবাৰ মানে কি হৈছে মই 10 দিনৰ কাৰণে ছুটি লৈছোঁ আৰু মোক মেমে আৰু মানে কৈছে মই আজিলৈকে 10 দিন কাকো ছুটি দিয়া মনতেই পৰা নাই তথাপিও মানে মই কাৰো কথা একো কাণ মন কৰা নাই মই মুঠতে এইবাৰ ভাবিছোঁ মোৰ যিখিনি কাম কৰিবলগীয়া আছিলে যিখিনি মোৰ পেণ্ডিং হৈ আছিলে মই সেইখিনি এইবাৰ কৰিহে মই ঘৰৰ পৰা ডিউটিলৈ যাম লাগিলে উলিয়াই পঠাই দিয়ক বা মোক চেলাৰীয়ে কাটক যি কৰে কৰি থাকক মানে মই ভাবা নাই কিন্তু সিমানখিনি কৰিও মানে মই ইমান মনত শান্তি পাইছোঁ নহয় যদি মোৰ এতিয়া মানে আধাখিনি মানে পইচা কাটিও দিয়ে নহয় তথাপিও কিন্তু মই একদম মনৰ পৰা মানে কেতিয়াও দুখ নকৰোঁ কাৰণ মই বহুত দিনৰ পৰা কৰিম বুলি ভাবি থকা বহুতকেইটা কাম মই কৰিব পৰা নাছিলোঁ সেইটো মাত্ৰ মোৰ ডিউটিৰ কাৰণে সময়ৰ অভাৱত আৰু মই ঘৰলৈ যাব নোৱাৰোঁ ছুটি নাপাওঁ এইকেইটাৰ কাৰণে মই এইকেইটা বস্তু কৰিম বুলি ভাবিও মই কৰিব পৰা নাছিলোঁ এইবাৰ কিন্তু মই বিৰাট শান্তি পাইছোঁ মই লাগিলে যি হৈ নাযাওক মোৰ কাম হৈছে পূজাৰ দুটামান বিশেষ মুহূৰ্ত আপোনালোকক মই দেখাব নোৱাৰিলোঁ কাৰণ মই ভিডিঅ'টো ল'ব পৰা নহ'লে
তাৰ মাজতে মানে আমি ঘৰৰ পৰিয়ালটোৱে দেউৰ লগতে আমি কিছুমান মন্ত্ৰ মাতিব লাগে, সেইখিনি কৰা গ'ল। আৰু সেয়া হৈ যোৱাৰ পাছত এতিয়া আমাৰ যিখিনি মিতিৰ কুটুম আছিলে, মানে ঘৰৰ মানুহ ৰিলেটিভ আছিলে, ওচৰ পাজৰৰ মানুহ, তেওঁলোকে তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণৰ বাবে তেওঁলোকে চাকি বন্তি লৈ আহিছিলে। সেইবিলাক তেওঁলোকক এতিয়া জ্বলাবৰ কাৰণে দিয়া হৈছে। এয়া দেখিছে নহয়, তেওঁলোকে শলাবন্তি দিছে। পূজাৰ নিয়মসমূহ হৈ যোৱাৰ পিছত শেষত এয়া সকলোকে পুষ্পাঞ্জলি দিছে। এয়া দেখা পাইছে নহয়, আমাকো দিলে, আমিও ল'লোঁ। এতিয়া এয়া সকলোৱে লৈছে। আগতে সৰু হৈ থাকোঁতে নাজানো নহয় কি হয়, নিৰ্মালি ল'বৰ কাৰণে একদম গোটেই লাইন পাতি থাকোঁ। ঘৰতো পাতে, বৰ্তাহঁতৰ ঘৰতো পাতে, বাৰ্ষিক হিচাপত আমাৰ এই পূজা ভাগ পাতে। নিৰ্মালি দিয়াৰ পিছত এয়া প্ৰসাদ বিতৰণ হৈ আছে, দেখিছে নহয়। গাঁৱৰ পৰিৱেশটো সঁচাই বেলেগ হয় ন, টাউনত কিন্তু এনেকৈ নিদিয়ে। এইফালে আমি এয়া বাহিৰপকীয়া আলহী, সেয়া আমাক দি আছে, দেখিছে নহয়। এইফালে আমাৰ বিলনীয়া মামা একদম পূৰা এক্সপাৰ্ট, চবকে পূৰা দি গৈছে। আৰু এতিয়া আহি গৈছে মোৰ একদম চবতছে প্ৰিয়, এইটোতো চিনি পাইছে চাগে, কিন্তু মই যেতিয়া গুৱাহাটীত পূজা খাব গৈছিলোঁ কেইঘৰমানত, তাত কিন্তু এনেকৈ নিদিয়ে বাতিত এক বাতি, তাত একদম সৰু সৰু কাপটোত অকণমান মানে দিছে। মই তেতিয়া সুধিছোঁ দেই, এইটো কি দিছে, এইটো ঘোল নেকি? আমাৰ তাততো এইটো বাতিত একদম এক বাতি দিয়ে, ইয়াত যে ইমান কমকৈ দিছে। তেতিয়া কৈছে আৰু ইয়াত এনেকেই দিয়ে বোলে। যি কি নহওক, আমাৰ পূজা শেষ হ'ল, এতিয়া মানুহবিলাক চব ঘৰা ঘৰি গৈছে। ময়ো আপোনালোকক আমাৰ গাঁৱৰ পূজাৰ অলপমান দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ। আজিলৈ মই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ, বাই।